channel. কি খবৰ সকলোৰে সকলো ভালেই আছে চাগে আজি জানেনে মই কি কৰিম আজি ভাবিলো যে অলপ আমৰ টক বনাও সো আম নিব আহিছো আম গছ দেখিছে আৰু ভাবিলো যে আম লৈ যাওঁ আৰু লৈ গৈ প্লেনি মই এটা ৰেচিপি বনাম আমৰ ৰেচিপি দিম সৰি বনাম ৰেচিপি একচুৱেলি আমৰ টক বনাম ভাবিলো যে মই আপোনালোকৰ লগত আমৰ টকটো অলপ শ্বেয়াৰ কৰিম আৰু ভাবিলো যে আজি মই বাৰীত আহিছো যিহেতু আমাৰ ঘৰৰ বাৰী হয় এখন আৰু মই ভাবিলো যে বাৰীখন আপোনালোকক অকমান দেখাম আৰু বলকচোন তেতিয়া বহুত খোৱা আছে আমটো या देखिले गाइस आम লাগি আছে আৰু এজপা আমাৰ বিলাতি আম হয় তো মই সিঙ্গিলো বিলাতি আম তিনটা আৰু টক বনাম অলপ দেৰিকে তাৰ পাছতে বলক আমি আৰু দেখাও আমাৰ বাৰীখন ফালে আম এনেকে লাগি আছে আসক ইয়া পকিলে কিন্তু বিৰাট ভাল হয় খাবলৈ এজপা আম দেই আৰু আম গছ আছে বাৰু হেয়া দেখিছেনে আমাৰ এজপা হৈছে মধুৰি গছ এজপা মধুৰি গছ কিন্তু মধুৰি এতিয়া লগা নাই বাৰু আৰু হেইফালে আমাৰ চাৰিওফালে দেখিছেনে নাৰিকল মকমান জুম কৰি দিছো নাৰিকল গছ এয়া পৰিবেশটো ভাল লাগিছেনে বাৰু এয়া সাকাৰিটো আমাৰ পুখুৰী আৰু হেখন আমাৰ বাগান হয় আৰু এইবিলাক সাচি পুলি এইবিলাকটো সৰু হৈ আছে বাৰু সাচি গছবিলাক এইবিলাক সাচি পুলিয়া পাপাই ৰুই থৈছে সাচি গছবিলাক সৰু হৈ আছে আৰু এইজোপা চিনি পাইছেনে গছজোপা এইজোপা কি গছ হ'ব বাৰু জুম হৈছিল কৈছো এজোপা কি গছ হ'ব বাৰু এজোপা হৈছে চেপেটা গছ চেপেটা চিনি পায়নে কোনোবাই এতিয়া লগা নাই অৱশ্যে গছত এইজোপা চেপেটা গছ হয় এইফালে চাৰিওফালে পৰা দেখাই দিছো ফুল ফুলিছে আৰু ফুল ফুলিছে ফুল ফুলিছে আৰু এটো লাগিব আৰু এটো খাবলৈ বিৰাট ভাল হয় এটো আমি অকমান লগাৰ পাছত অকমান ধান খেৰৰ মাজত থৈ দিব লাগে নহলে চাউলৰ মাজত থলেও হয় তেনেকৈ অলপ গাপ দি থব লাগে তাৰ পিছত খাবলৈ খুব ভাল হয় আৰু এজোপা নাৰিকল গছ নাৰিকল লাগি আছে ক'ত লাগিছে হা ও হইটো লাগি আছে দেখিছেনে এটা লাগি আছে ওপৰত লাগি আছে কিন্তু দেখিছে নাই বাৰু মই দেখাই নাই কিন্তু একদম ৰ'দ দি আছে যে ভালকে ধৰিব নোৱাৰি কিন্তু লাগি আছে তাৰ ওপৰত দেখিছে নেকি নেদেখি এতিয়া আৰু এজোপা চাওক এজোপা নাৰিকল গছ এয়া নাৰিকল লাগি আছে আৰু আমাৰ চাৰিওফালে নাৰিকল গছ এয়া চাওকচোন কেনেকুৱা লাগিছে বাৰু পৰিৱেশটো ভাল লাগিছেনে এয়া চাওক নাৰিকল গছ আৰু পুখুৰী কাষে কাষে এয়া নাৰিকল এয়া বাগান চাওকচোন ইয়া ইয়া আৰু এজোপা গছ মই দেখাই দিওঁ এজোপা গছ দেখিছে এজোপা বিৰাট ডাঙৰ গছ দেখিছেনে এজোপা হৈছে কাজু গছ হয় ইয়াতে কাজু লাগে দুবাৰ তিনিবাৰ মান লাগিছিলে এতিয়া লগা নাই অৱশ্যে লাগিলে মই নিশ্চয় আপোনালোকক দেখাম আকৌ এয়া চাওক এয়া চাওকচোন আপোনালোকে পাপাই এয়া ৰঙালাও ৰুই থৈছে আৰু এয়া বগাইছে আৰু তাৰপিছতে আৰু দেউনা দিও ৰুই থৈছে বাৰু এতিয়া আপোনাৰ এয়া কলপুলি কাপোৰ কেইটামান মেলি থোৱা আছে দেই বেয়া নাভাবিব আকৌ
আৰু ইফালে চাওক, ইফালেও জাতিলাও পুলিও এনেকৈ বগাইছে। আৰু আমাৰ ঘৰৰ বাৰীখনত, গোটেই বাৰীখনতে তামোল গছ আছে। মানে দেখাই দিছোঁ অলপ। এয়া আৰু এইজোপা চাওক, এইজোপা ৰঙা মধুৰি হয়। এইজোপা খাই খুব ভাল লাগে। এতিয়া লাগিছে আৰু বহুখিনিয়ে লাগিছে বাৰু, ডাঙৰ হ'লে খাই ভাল লাগিব। আৰু এইজোপা হৈছে লেটেকু গছ, লেটেকু। আৰু এইজোপা বগীজামু, সেয়া বগীজামু লাগি আছে, দেখিছে চাগে, এইজোপা বগীজামু হয়। আৰু এইজোপা মোৰ ফেভৰেট টেঙা গছ, কাৰণ মই টেঙা খাই খুব ভাল পাওঁ, খাওঁৱে। এয়া চাওক, টেঙা লাগি আছে। এজোপা কাজি নেমু আৰু লেচু আছে, এইফালে লেচু শেষেই হ'ল। এজোপা দেখিছেনে? নাচপতিও লাগিছে এটা দুটাকে, লগা নহয় অৱশ্যে। এইটো চব নাচপতি লাগি আছে, নাচপতি গছ হয় এজোপা। আৰু এয়া নাচপতি লাগি আছে, সেইকেইটা দেখিছে, নাচপতি গছ হয়। আৰু এয়া হৈছে ডালিম গছ, এইটো ডালিম লাগিছে। আৰু বহুতকেইটা লাগিছে। এয়া ডালিম গছ। আৰু এয়া পাপাই কৰিছে জলকীয়া খেতি, ভোট জলকীয়া। এয়া ভোট জলকীয়া লাগিছে, দেখিছেনে? বহুতখিনি আচাৰো ভৰালোঁ। আৰু এয়া লাগিছে চাওক, এইজোপা লেচু গছ। আৰু এজোপা চাওক, এজোপা হৈছে জালুক গছ, এজোপা লেচু আৰু এজোপা আম। এজোপা ঘৰৰ কাষতে লাগি আছে আমজোপা। চ' গাইজ, মই এতিয়া বনাবলৈ ৰেডি কৰিছোঁ। এয়া হৈছে আম। মই এনেকৈ কাটি লৈছোঁ, বাকলিটো ৰাখি লৈছোঁ। এনেকৈ এইটোকে বাকলি ৰাখি লৈছোঁ আৰু ভালকৈ ধুই লৈছিলোঁ। তাৰপিছতে এয়া মছলা দিম, তেজপাতা আৰু অলপ ৰেড চিলি, পাঁচফোৰণ, তাৰপিছত ডালচেনি আৰু শুকান জলকীয়া থাকিলে শুকান জলকীয়া দিব। মোৰ ওচৰত শুকান জলকীয়া নাছিলে, সেইকাৰণে মই কেঁচা জলকীয়া এটাই লৈছোঁ। আৰু এয়া হৈছে ধনিয়া, গোটা ধনিয়া অকণমান। আৰু এইটো মিঠাতেল, বাছ। চ' গাইজ, এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তাৰপাছতে এয়া মিঠাতেল দি দিছোঁ আৰু মিঠাতেল এতিয়া গৰম হ'ব দিম। এতিয়া মই ইয়াত তেল গৰম হ'লত তেজপাত দি দিলোঁ। তাৰপিছতে গোটেইখিনি মছলা একেলগে দি দিছোঁ, দেখাইছিলোঁৱেই প্ৰথমতে। এয়া চাওকচোন। তাৰপিছতে অকণমান লৰাই দিম আৰু তাৰপিছত অকণমান হালধি দি দিম, তেলতে অকণমান হালধি দি দিম। এয়া চাওকচোন, এতিয়া আমখিনি দি দিলোঁ তেলতে। আৰু এতিয়া অকণমান লৰাই থাকিব, আৰু বেছি মানে লৰাব, সিমানেই খাবলৈ ভাল হয়। একচুৱেলি চব্জি হওক যি হওক, লৰাই থাকিলে খাবলৈ বেছি ভাল হয়। চ' অলপ লৰাই থাকিব। এয়া চাওক, এতিয়া মই অকণমান নিমখ দি দিলোঁ। তাৰপাছত মই আকৌ লৰাম। তেনেকৈ লৰাই থাকিব, লৰাই আপোনালোকে বনাই থাকক। আৰু লৰাই বনালে খুব ভাল হয়, খাবলৈ খুব টেষ্টি হয়। এতিয়া ইয়াতে অকণমান চেনি বাৰু। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু কাষত থকা ঘণ্টাটো দবাই দিব। বাই বাই।